আমাৰ ওচৰতে থকা মন্দিৰ শিৱ মন্দিৰ আজি মিলি ল'বলৈ এয়া আপোনালোকে এয়া হ'ল আমাৰ ধলাই বিলত থকা নাহৰবাৰী শিৱ মন্দিৰ মই শিৱ মন্দিৰলৈ আহিছিলোঁ ৰাতিপুৱাই কাৰণ মই স্কুল যাম সেইকাৰণেই সেৱা এটা কৰি যাম বুলি আহিলোঁ কিন্তু বন্ধ আছে তথাপিতো একো নাই মই সদায় ৰাতিপুৱাই এনেকৈ সেৱাটো কৰি যাওঁ এতিয়া গেটখন অ'পেন হৈছে মই সেৱাটো কৰিম এপিনে আছে শনি মন্দিৰ আৰু লগতে এপিনেও এয়া এনেকৈ সেৱা কৰিব পাৰে আৰু একে ৰাস্তাৰ কাষতে দেখিছে ন এইটো মেইন ৰাস্তা আমাৰ আহিলোঁ বাবাৰ আশীৰ্বাদ ল'বলৈ এইফালে গৈ এনেকৈ কৰি ওপৰলৈ আছে মই ওপৰলৈ গৈ দেখাম